সো এভৰিৱান কি খবৰ আপোনালোকক আশা কৰিছোঁ ভাল সকলোৰে গৈ আছোঁ আমি ডিব্ৰুগড়লৈ এখন কম দামৰ গাড়ী এখন আনিবলৈ গৈ আছোঁ আৰু কম দামৰ মানে একচুৱেলি দাম চাই কাম হয় কিছুমান মানুহে মোক কমেণ্ট কৰে অলপ ভাল কণ্ডিশ্যনৰ গাড়ী আনিবচোন 2 টকা দামেই হোক লাগে এনেকৈ বুলি কয় কিন্তু চবৰে বাজেট সেই ভাল কণ্ডিশ্যনৰ গাড়ী ল'ব পৰা বাজেট নাথাকে কেতিয়াবা আমি 1 লাখ টকাটো গাড়ী দিওঁ কেতিয়াবা 2 লাখত দিওঁ কেতিয়াবা 3 লাখতো দিওঁ 3 লাখ টকা গাড়ীখনৰ লগত 1 লাখ টকা গাড়ীখন আপুনি মিলালে নহ'ব ধৰক তো i20 এখন আনিছিলোঁ আমি লাষ্ট টাইম সেইখন আমি বেপাৰী ৰেটতে দিলোঁ বেপাৰীয়ে লৈ গ'ল আমাৰ পৰা লাখ টকাত যিটো অকণমান কম আৰু ধৰক তেল ভৰাবলৈ কিবা এটা তেওঁ দিলোঁ বেপাৰী হিচাপত তো নৰ্মেলি মানে কি হয় তাতে এটা মানুহে কমেণ্ট কৰিছিলে আমাক মানে অলপ ভাল কণ্ডিশ্যনৰ আনিব অলপ দাম হওক আমুকৰ গাড়ীবিলাক ভাল তামুকৰ গাড়ীবিলাক ভাল বেলেগৰ লগত একচুৱেলি ৰিজাই লাভ নাই মোক মই অকণমান বেলেগতকৈ বেলেগ মানুহটো চব গাড়ীয়ে আমি উঠাওঁ ভঙাই চিঙাই চব গাড়ীয়ে উঠাওঁ আৰু সেই গাড়ী কণ্ডিশ্যন চাই দাম আপুনি ভাল গাড়ীখনৰ 2 টকা দাম বেছি ভৰিব লাখ টকাত বহুত বেছি ভাল গাড়ী নাপায় আৰু এতিয়াও আমি সেই 1.5 লাখৰ বাজেটৰ ভিতৰতে এখন গাড়ী আনিবলৈ গৈছোঁ ৱেগনাৰ তো সেয়ে চবৰে বাজেট একে নাথাকে চবেই একেলগে 2 লাখ 3 লাখ গোটাই কেনে গাড়ী ল'ব নোৱাৰে তো সেইকাৰণে আমি যিমান পাৰোঁ কম দামৰ গাড়ীও দিবলৈ ট্ৰাই কৰোঁ বেছি দামৰ গাড়ীও দিবলৈ ট্ৰাই কৰোঁ তেনেকৈ আৰু তো সেইকাৰণে আমি গৈ আছোঁ ডিব্ৰুগড় আৰু এইফালে আমাৰ মাও বহি আহিছে আজি মায়ে ক'ত যাবা বাইদেউ ঘৰত মা যাব সৰু বাইদেউ ঘৰত নমাম তাৰপিছত আমি ডিব্ৰুগড়ৰ পৰা এখন ৱেগনাৰ চাম ৱেগনাৰখন লৈ মেলি আহিম আৰু আমি চলাই আছোঁ এইখন আপোনাৰ ইক'স্পৰ্ট 2015 মডেল ডিজেল ভাৰ্জন গাড়ী একদম গুলি হৈ আছে গাইজ ৰানিঙত মানে ৰকেট আৰু ডিজেল ৰকেট বুলি ক'লেও ভুল নহ'ব বাকী মানে চেলো ভাই আহিছে আজি আৰু কি হয় আমি দুইটাই চাফা কৰিলোঁ গাড়ীখন অলপ লেতেৰা আছিল তো বহুত বেছি লেতেৰা আছিল আমি প্ৰায় 2 ঘণ্টামান কৰিলোঁ নে 3 ঘণ্টামান 3 ঘণ্টামান কৰিছোঁ ই পূৰা চাৰ্ফ মাৰিলে চিট কভাৰবিলাক চাওক এতিয়া কিমান ধুনীয়া বগা লাগিছে আগত অলপ বেছি মানে লেতেৰা আছিল চিট কভাৰবিলাক চাৰ্ফ মাৰি ধুলোঁ এইবিলাকো মানে চাফা কৰা হ'ল কাপোৰ চাপোৰ মাৰি চাফা কৰিলোঁ বাট আমি পলিচ কৰিবলৈ টাইম নাপালোঁগৈ আৰু যোৱাকালি আমি এইখন গাড়ীৰ চুচিঙৰ কাম কৰাইছোঁ চকেট জবাৰে সলাইছোঁ আৰু এতিয়া এলাইনমেণ্ট মিলোৱা কামটো বাকী আছে বাকী আৰু ৰানিং খুব ধুনীয়া গুলি হৈ আছে এতিয়া আমি চলাই গৈ আছোঁ বিন্দাছ এখন 2015 ডিজেল হয় এখনৰ দাম আপোনালোকে 2,55,000 পাই যাব ইনক্লুড ট্ৰান্সফাৰ সৈতে পাব মাইলেজ বহুত বঢ়িয়া আপুনি 20লৈকেও পাব পাৰে কেতিয়াবা 20-22 এনেকুৱাই পায় আৰু বাকী বলক এতিয়া ৱেগনাৰখন আনিম ৱেগনাৰখন লগত এখন একেলগে দেখাই দিম আপোনালোকক বলক তো সময় হৈ গ'ল প্ৰায় আপোনাৰ 5:30 বাজি গ'ল আৰু এইবাৰ আমাৰ টেষ্ট ড্ৰাইভ লৈছে টেষ্ট ড্ৰাইভ নহয় ড্ৰাইভ কৰিছে আৰু আমাৰ ভাই আৰু আমি মানে কেছটো কি হ'ল ৱেগনাৰ এখনৰ কথা কৈছিলোঁ আপোনালোকক যে আমি এখন ৱেগনাৰ চাবলৈ গৈছোঁ ডিব্ৰুগড়ত মাক থলোঁ বাইদেউ ঘৰত তাৰপিছত ৱেগনাৰখন চালোঁ ৱেগনাৰখন লৈ মেলি এড লগাইছোঁ আৰু এড লগোৱাৰ পিছতে এতিয়া আপোনাৰ প্ৰায় 1.5 ঘণ্টামান ভিতৰত গাড়ীখন অলৰেডি বুক হৈ গ'ল গাড়ীখন পুৰণি গাড়ী আছিল 2010 আছিল 31লৈকে টেক্স আপডেট আছিল আৰু সেনেকৈ এড লগাইছিলোঁ আমি তাৰপিছত এড লগাওঁতে দাদা এজনে মানে তেওঁ আগতে আমাৰ পৰা গাড়ী লৈছে সেইটো ট্ৰাষ্টতে আৰু তেওঁ মই ক'লোঁ যে ইঞ্জিন বহুত বঢ়িয়া আছে বডিত অলপ চলপ কাম থাকেই পুৰণা গাড়ীত সেইটো কাৰণে কিবা এটা মিলাই মেলি তাক দামটো কোৱা হ'ল আৰু তেওঁ অলপ ফাইনেলি বুকিঙো মাৰি দিলে সেইকাৰণে মই ৱেগনাৰখন আপোনালোকক নেদেখোঁ আৰু কিন্তু আপোনালোকৰ মনো বেয়া লাগিব যে বুকিং হৈ গ'ল বুলি তো তাৰপিছত মই শিৱসাগৰৰ পৰা ভাইটি এটা ফোন কৰিলে যে এখন ডিজায়াৰ আছে ডিজেল ভাৰ্জন ডিজায়াৰ বহুত বেছি মানুহে বিচাৰিছে কম দামত তো সেইকাৰণে ভাবিলোঁ আমি ডিজেলৰ ডিজায়াৰ এখনকে লৈ আহোঁ বুলি এনেকৈ শিৱসাগৰলৈ বুলি ওলাই আহিছোঁ আমাৰ ভাই এবাৰ ড্ৰাইভ কৰিছে ন ঠিক মাতিলোঁ ফোন কৰি সি ৰাস্তালৈ ওলাই মেলি আহিলে ফাইনেলি আমি শিৱসাগৰ পাম আৰু এই বেতবাৰী পাইছোঁহি আৰু সেই ডিজায়াৰখনকে চাওঁ যদি পচন্দ লাগে লৈ মেলি যাওঁ সেইখনকে আপোনালোকক আপডেট দিবলৈ চেষ্টা কৰিম আৰু লৈ আহিছোঁ কোনখন গাড়ী গম পালে অলৰেডি আপোনালোকে আমি এইখন কি বুলি কয় এটি ফ'ৰ্ড ইক'স্পৰ্টখন আমি লৈ মেলি আহিছোঁ তো এইখনৰ বডিটো অলপ চলপ দেখুৱাম বাট এইখন বহুত বেছি লেতেৰা হৈ আছে বডিটো তো দেখাই দিম একেলগে আৰু কিন্তু ভালকৈ আপোনালোকে দিওঁ বুলি ক'লে ফুল পিৰিয়ডৰ দিওঁ বুলি ক'লে ধুনীয়াকৈ ধুই মেলি দিব লাগিব এতিয়া বলক প্ৰথমতে ডিজায়াৰখন লৈ লওঁ তাৰপিছত সেইখন একেলগে দুইখনে দেখাই দিম বলক শিৱসাগৰ পুখুৰী পাৰত বলক বাকী গাইজ দিনটো ঘূৰি দুখন গাড়ী পালোঁ আৰু ফাইনেলি আপোনাৰ এইখন কৈছিলোঁ এখন VDI এখন আমি চুইফ্ট ডিজায়াৰ আনিবলৈ গৈছিলোঁ মাল্টিজেট ইঞ্জিন হয় এইটো ইঞ্জিনটো চব মানে বিচাৰি ফুৰে 20-22-23লৈকে মাইলেজ পাব আপুনি চুইফ্ট ডিজায়াৰ VDI 2000 আপোনাৰ এখন 10ৰ হয় 31লৈকে টেক্স আছে 31 নহয় 2030লৈকে আছে 2030লৈকে আপুনি ইয়াত টেক্স আপডেট পাই যাব ডিজেল 2000
10ৰ 30লৈকে টেক্স পাই যাব। গাড়ী খুব ধুনীয়া লুকছত আছে। আপোনালোকে ভাড়া চাড়া মাৰোঁ বুলি ক'লেও পাৰিব গাড়ী, আৰু নৰ্মেল ঘৰত চলাওঁ বুলি ক'লেও পাৰিব। লুকছটো দেখিয়ে গম পাইছে চাগে। টায়াৰ কণ্ডিশ্যনটো ভাল। তাই লাইটটো অকণমান দেখাই দিয়া। আমাৰ টিভাই পূৰা দবাই আহিছে, মোতকৈ 10 মিনিট 15 মিনিট আগতে পাই গ'লি ইয়া। টায়াৰ কণ্ডিশ্যনটো চাওক, গ্ৰিপ চাওক, গোটেই 4টা টায়াৰ ভাল হৈ আছে। কালাৰটো দেখা পাইছেনে কিমান মৰম লগা হৈছে। ইণ্টেৰিয়ৰটো অকণ ফটো মাৰি দিয়া দি, মানে লাইটটো দেখুৱাই দিয়া, ৰাতি ভালকৈ দেখা নাপাব। তো ইণ্টেৰিয়ৰ খুব ধুনীয়া হৈ আছে, আৰু আগফালে আপোনাৰ ষ্টিং খুব মজা হৈ আছে। তো এইখন আপোনালোকে লওঁ বুলি ক'লেও ল'ব পাৰিব। ডিজায়াৰ VDI যিবিলাক মানুহে বিচাৰি আছে, এইখন আপোনালোকে ল'ব পাৰিব 1,30,000 টকাত, ইনক্লুডিং ট্ৰান্সফাৰ সৈতে পাব। 2030লৈকে টেক্স আপডেট পাব এইখন, ঠিক আছে। বাকী এইখনতো কি বুলি কয়, ইকো স্পৰ্ট টাইটেনিয়াম ডিজেল, এইখনো খুব ধুনীয়া কণ্ডিশ্যনতেই আছে ৰানিঙত। আপুনি বিশেষ মেজৰ ইছ্যু নাপাব। যোৱাকালি চকেট জবাৰ আৰু আপোনাৰ বুচিঙৰ কাম কৰোৱাইছোঁ মই। ইণ্টেৰিয়ৰটোতো গোটেই ভিডিঅ'টো দেখা পালেই, বাহিৰ চাইডটো একবাৰ দেখাই দিছোঁ। কিন্তু আজিলৈকে মই ধুবলৈ সময় পোৱা নাই, অনা 3 দিনমানেই হ'ল। আজি ৰাতিপুৱা ধুম ভাবিলোঁ, আমাৰ ইয়াত কাৰেণ্ট নাছিল, তো সেইকাৰণে ধুবও নোৱাৰিলোঁ। গাড়ী খুব ধুনীয়া লুকছত আছে। তো আপোনালোকে আহিব, চাব, পচন্দ লাগিলে টেষ্ট ড্ৰাইভ ল'ব, লৈ যাব পাৰিব। বাট ষ্টেৰিং আপোনাৰ কলমটো অকণমান চাউণ্ড কৰি থাকে। বাকী চকেট জবাৰ বুচিঙৰ কাম কৰাই দিলোঁ, আৰু কলমটো খুলিবলৈ মানে কি হয়, টাইম নোহোৱাৰ কাৰণে আমি খুলিব নোৱাৰিলোঁ। তো এইখনৰ আমি দাম লগাই দিম 2,55,000 লগাইছিলোঁ, 5,000 টকা ডিছকাউণ্ট কৰি মেলি পূৰা 2,50,000 ইনক্লুডিং ট্ৰান্সফাৰ সৈতে পাই যাব। 2015 2030লৈকে টেক্স আপডেট আছে। এইখনো 2030লৈকে টেক্স আপডেট আছে, ৰিটেক্স দি আছে। এইখন বাদ ৰিটেক্স নহয়। এইখন 2015, এইখন 2010 হয়। তো এইখন পাব আপোনালোকে 1,30,000, এইখন আপোনাৰ 2,50,000, অলম'ষ্ট ফিক্স ইনক্লুডিং ট্ৰান্সফাৰ সৈতে পাব। যদি গাড়ীকেইখনৰ প্ৰতি ইণ্টাৰেষ্টেড আছে, ডাইৰেক্টলি আহক, চাওক, পচন্দ লাগিলে নিয়ক। বাকী ইমানলৈ চোৱা কাৰণে বহুত বেছি থেংক ইউ। নেক্সট ভিডিঅ'ত আৰু লগ পাইছোঁ। বাই বাই, চি ইউ, লাভ ইউ অল, বাই বাই গাইজ।